দে এই বাপৰে অস্তে দি দিছোঁ এওঁ চলাই বোলে বাইক। হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি গৈ আছোঁ কামাখ্যা মন্দিৰলৈ যোৱা এটা নতুন পথ নিৰ্মাণ কৰিছে, তো সেইটো পথ চাবলৈ গৈ আছোঁ আমি। তো পথটোৰ সংযোগ কোনফালৰ পৰা হৈছে সেইটো এতিয়ালৈকে গম পোৱা নাই, সম্ভৱ পাণ্ডু বা জালুকবাৰীৰ ফালৰ পৰা সংযোগ হৈছে চাগে, কিন্তু আমি সেইফালেৰে নাযাওঁ। আমি যিটো কামাখ্যা মন্দিৰলৈ যোৱা যিটো পুৰণা পথ, যিটো আগতে কামাখ্যা মন্দিৰ আমি গৈছিলোঁ, সেই পথটোৰে আমি যাম। তো ভিডিঅ'টো চাই থাকক, আপোনালোক সকলোকে দেখুৱাম তাৰ পৰিৱেশ আৰু নতুনকৈ নিৰ্মাণ হোৱা পথটো আপোনালোকে দেখা পাব। আহি আমি বি বৰুৱা কেঞ্চাৰ হস্পিটেল পালোঁ। এইখন বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠান, এইখন কৰ্কট ৰোগ প্ৰতিষ্ঠান। ইয়াৰ ওচৰতে এইখন অভাৰব্ৰিজ বনাই আছে, আপোনালোকে দেখিছে এইখন অভাৰব্ৰিজ বনাই আছে ইয়াতে। তো অলপ ৰখিছোঁ ইয়াতে, অলপ চাহ খাই লওঁ। খুব ধুনীয়া চাহ বনাই এইখন দোকানত। গৰম গৰম চাহ অলপ খাই আকৌ গৈ আছোঁ, গোটেইকেইজন ৰখিলোঁ ইয়াতে। আৰু এটা কথা কৈ দিওঁ আপোনালোকক, এইখিনি মালিগাঁও হয়, মালিগাঁও কামাখ্যা। তো এই আপোনালোকে দেখিছে ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। তো এইখন মানে গুৱাহাটী মহানগৰীৰ ভিতৰত আটাইতকৈ দীঘল অভাৰব্ৰিজ হ'ব। তো ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছে বৰ্তমান, হয়তো জালুকবাৰীৰ পৰা ইয়াৰ সংযোগ হ'ব। কামাখ্যা মন্দিৰলৈ যোৱা মুখ্য প্ৰৱেশ দুৱাৰেদি আমি প্ৰৱেশ কৰিছোঁ। এইটো ৰাস্তাৰে যাম আমি, এইটো পুৰণা ৰাস্তা হয়, আগতে এইটো ৰাস্তাৰে আমি গৈছিলোঁ। তো দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো আগলৈ। যিটো ৰাস্তা নিৰ্মাণ কৰিছে কামাখ্যা মন্দিৰলৈ অহা, সেইটো এইপিনে নহয়, এইপিনে এইটো হৈছে পুৰণা ৰাস্তা। এইপিনে আগতে আমি এইপিনে গৈছিলোঁ, তো আজি আমি এইপিনে গৈ আছোঁ। তো সেই ৰাস্তাটো মানে কামাখ্যা মন্দিৰ মানে নাপাওঁতে অকণমান উঠি যাব লাগিব, তাৰ পৰা ৰাস্তাটো মানে কি তাত লগ লাগিছে আৰু তলৰ পৰা আহি। তো দেখাই আছোঁ আপোনালোকক, মানে সেই ৰাস্তাটো ক'ৰ পৰা ষ্টাৰ্টিং হৈছে, মানে ক'ৰ পৰা আহিব সেই ৰাস্তাটো, সেইখিনি কথা মই গম পোৱা নাই এতিয়ালৈকে। সম্ভৱ পাণ্ডুৰ পৰা বা জালুকবাৰী সেইফালৰ পৰা হ'ব পাৰে। তো তলেৰে সেইটো চাইডে আহি কামাখ্যা মন্দিৰলৈ সেইটো চাইডেদিও আহিব পৰা যাব। তো সেইকাৰণে সেই ৰাস্তাটো নিৰ্মাণ কৰিছে চাগে। তো গৈ আছোঁ, আপোনালোকক দেখুৱাম, চাই থাকক আপোনালোকে। আজি এটা সুন্দৰ পৰিৱেশ দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। আমি পামেই আৰু বেছি দূৰ নাই, চাই থাকিব ভিডিঅ'টো আপোনালোকে, স্কিপ নকৰিব।
আমি মেইন কামাখ্যা মন্দিৰলৈ অহা ৰাস্তাটোৰে আহি কামাখ্যা মন্দিৰ নাপাওঁতে বেছি দূৰ নাই। কামাখ্যা মন্দিৰ ওপৰলৈ গ'লে অকণমান গ'লে কামাখ্যা মন্দিৰ পায়, কিন্তু আমি সেইফালে যোৱা নাই। এইফালে লেফ্ট ছাইড আমি আহি গ'লোঁ। দেখিছে আপোনালোকে, এতিয়া আমি এই ৰাস্তাটোৰে গৈ আছোঁ। এইটো পুৰণা ৰাস্তাই হয় আৰু এই ৰাস্তাটো গৈ নতুনকৈ বনোৱা ৰাস্তাটোত লগ লাগিছে। তো আপোনালোক আৰু এটা কথা কওঁ, এই যিটো ৰাস্তাত আমি গৈ আছোঁ এই ৰাস্তাটো বহুত ডাউন হয়। এনেকৈ তললৈ বহুত দূৰলৈকে গৈ থাকিব লাগিব। অলপ সাৱধানে আহিব লাগে। আপোনালোকে কেতিয়াবা আহিলে তো অলপমান সাৱধানে আহিব। বহুত ডাউন হয় ৰাস্তাটো, মানে গৈয়ে থাকিব লাগিব। মানে প্লেন আপুনি নাপাবই, নতুন ৰাস্তাটো নোপোৱালৈকে প্লেন নাপাবই। এনেকৈ গৈ থাকিব লাগিব। আমি আহি আছোঁ সাৱধানে। তো কেতিয়াবা আপোনালোকে আহিলে মানে ব্ৰেক যদি কম থাকে এইটো চাই ল'ব আপোনালোকে। তো এতিয়া ইয়াৰ পৰা নতুন ৰাস্তাটো ষ্টাৰ্ট হৈছে। নতুন ৰাস্তাটো ইয়াত আহি লগ লাগিছে। তো দেখিছে আপোনালোকে, ইয়াত বনাই আছে ৰাস্তাবোৰ, ছাইডৰ ফুটপাথবোৰ বনাই আছে। তো দেখাই আছোঁ আপোনালোকক, মেইন জেগাটোলৈ লৈ যাম। কেনেকুৱা লাগে আপোনালোকে ক'ব, কমেণ্টত জনাব। চাই থাকক ভিডিঅ'টো। গৈ আছোঁ আমি। আপোনালোক আৰু এটা কথা কওঁ, আচলতে আমি যিটো ৰাস্তাৰে আহিছোঁ এইটো কিন্তু নতুনকৈ বনাই থকা ৰাস্তাটোৰ মানে এণ্ডিং পাৰ্ট এইটো। তো ষ্টাৰ্টিং পাৰ্টলৈকে আমি গৈহে আছোঁ। আচলতে মানে য'ৰ পৰা আৰম্ভ হৈছে আমি সেইফালেদি অহা নাই। আমি কামাখ্যা মন্দিৰৰ পুৰণা ৰাস্তাটোৰে আহিছোঁ। আহি মানে পুৰণা ৰাস্তাটো, নতুন ৰাস্তাটো গৈ পুৰণা ৰাস্তাত য'ত লগ লাগিছে সেইফালেদি সোমাইছোঁ। তো দেখিছে আপোনালোকে, খুব ধুনীয়া ফুটব্ৰিজ বনাইছে এইখন। এই ৰাস্তাটো মহানগৰীৰ ভিতৰত এটা আনকমন ৰাস্তা হয়। এনেকৈ ফুটব্ৰিজ থকা আপোনালোকে দেখা নাপাব হয়তো বেলেগত। তো গৈ আছোঁ আমি আগলৈ, মেইন ভিউ পইণ্টলৈ গৈ আছোঁ, য'ত ব্ৰহ্মপুত্ৰ নদী দেখা পায়। ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে যিটো ৰাস্তা বনাইছে সেইখিনি ঠাইলৈ গৈ আছোঁ। তো চাই থাকক আপোনালোকে। মেইন ভিউ পইণ্টটো আমি পাই গ'লোঁ। দেখিছে এই ৰাস্তাটো ৰাইট ছাইডে ওপৰলৈ উঠি গৈছে আৰু লেফ্ট ছাইডে এনেকৈ তললৈ নামি গৈছে। তো আমি এতিয়া এইফালে নামি গৈ আছোঁ। তো এইখিনি অলপমান বেয়া হয়, এইখিনি বনোৱা নাই। সেইটো ইয়াত আগত কাম চলি আছে ইয়াৰে। তো এইখিনি পাৰ হোৱাৰ পিছত আপোনালোকে মেইন ভিউ পইণ্টটো দেখা পাব। ইয়াত দেখিছে ব্ৰহ্মপুত্ৰ নদী ওচৰতে। আমি আহি পালোঁ। এইখন ফুটব্ৰিজ আৰু ছাইডৰ ভিউ দেখাই আছোঁ, খুব ধুনীয়া ভিউ। আৰু এই ৰাস্তাটো তলত নামি গৈ আছে। মই গৈ পোৱা নাই, মোক দাদাই কৈছে তলত ধুনীয়া মানে এটা প্লেচ আৰু তালৈকে গৈ আছোঁ। আৰু আপোনালোক ভিউ দেখাই আছোঁ ইয়াৰে, মই চাই থাকিব। তো এনেকৈ তললৈ নামি গৈ থাকিলে আপোনালোকে ষ্টাৰ্টিং পাৰ্টটো দেখা পাব। আমি অলপ গৈ আছোঁ তললৈকে, দেখুৱাই আছোঁ আপোনালোকক। তাৰ ছাইডৰ পৰিৱেশো দেখুৱাম। তললৈ অকণমান গ'লে আপোনালোকে শৰাইঘাট দলংখন দেখা পাব। মই দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এতিয়া আমি অলপ ছাইডৰ পৰিৱেশ দেখাইছোঁ ইয়াৰে। এয়া দেখিছে ব্ৰহ্মপুত্ৰ নদী, ধুনীয়াকৈ দেখা পায়। আৰু ইয়াৰ ওচৰতে আছে উমানন্দ, হয়তো মাজত উমানন্দ আপোনালোকে গমেই পায়, সৰু দ্বীপ এটা। ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায় উমানন্দ। তো আমি এতিয়া অলপ তললৈ গৈ আছোঁ। তললৈ গৈ তলৰ ছাইডৰ পৰিৱেশ চাম আৰু আপোনালোককো দেখুৱাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো।
খুব ধুনীয়া দৃশ্য, খুব ভাল লগা পৰিৱেশ এটা, আল্টিমেট প্লেচ আৰু আনকমন প্লেচ হয় এইটো মহানগৰীৰ ভিতৰত। এইটোৱে প্ৰকৃতি, আচল নেচাৰ এইটোৱে হয়, আপোনালোকে দেখিছে। তো এতিয়া তললৈ গৈ আছোঁ, তলৰ পৰা আমি শৰাইঘাট দলংখন চাম, আপোনালোককো দেখুৱাম। তো চাই থাকিব আপোনালোকে আগলৈ। তো আহি আমি শৰাইঘাট দলং দেখা পোৱা ঠাইখিনি পালোঁ। ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায়, সেইখন শৰাইঘাট দলং। খুব সুন্দৰ পৰিৱেশ, ভাল লাগিছে আজি ইয়াত আহি। তো আপোনালোকে এনেকৈ আহিব পাৰে ইয়াতে। তো আহি আমি শেষৰখিনি ঠাই পালোঁ। ইয়াৰ পৰা এই ৰাস্তাটো আৰম্ভ হৈছে। তো এনেকৈ তললৈ নামি গৈছে ৰাস্তাটো, কিন্তু ক'ৰ পৰা এই ৰাস্তাটোৰে ক'লৈ যায় সেইটো গম পোৱা নাই এতিয়ালৈকে। তো ইয়াৰ পৰা আৰম্ভ হৈছে, ষ্টাৰ্ট হৈছে, এনেকৈ উঠি যাব লাগিব। আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ তলত, সেয়া দেখিছে আপোনালোকে, মেচিনেৰে পানী উঠাই আছে। সম্ভৱ এইবোৰ পানীয়ে চাগে আমি খাওঁ, কিন্তু ফিল্টাৰ কৰা হয় নিশ্চয়, ফিল্টাৰ নকৰাকৈ তেনেকৈ নিদিয়ে চাগে। তো দেখিছে আপোনালোকে এনেকৈ পানী উঠাই আছে ব্ৰহ্মপুত্ৰ নদীৰ পৰা। ইয়াৰ পৰাই ষ্টাৰ্ট হৈছে, এনেকৈ আপোনাৰ এনেকৈ ধুনীয়া ফুটপাথ বনাই দিছে এইবিলাক। তো এইটো ৰাস্তা হয়, কিন্তু অলপ ওখ, গাড়ীৰ কাৰণে প্ৰব্লেম, দুচকীয়া বাহনৰ কাৰণে প্ৰব্লেম হ'ব, 4 হুইলাৰৰ কাৰণে প্ৰব্লেম নাই। আৰু প্ৰায় 1.5 কিলোমিটাৰমান এনেকৈ ওপৰত উঠিব লাগিব, আৰু এনেকৈ ফুটপাথ ছাইডত আছে, বনাইছে। ধুনীয়া এটা মানে ভিউ, আৰু ধুনীয়া লাগে আৰু ইয়াত। তো বহুত ৰাতি হৈ গ'ল, একদম তললৈ গৈছিলোঁ, ভাগৰ লাগি গ'ল, আৰু তলত ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ মানে। তো চাওঁতে 7:30 হৈ গ'ল। আমি ইয়াৰ পৰা এতিয়া যাম, অকণমান দেখাই দিছোঁ আপোনালোকক নিশাৰ দৃশ্যটো ইয়াৰ পৰা। আৰু ইয়াতে এন্ধাৰ হয় প্লেচটো, ইয়াত ষ্ট্ৰিক লাইটৰ ব্যৱস্থা কৰা নাই, সম্ভৱ কৰিব পিছত। তো ইয়াতে বাইককেইটা থৈ গৈছিলোঁ আমি, এতিয়া আমি ইয়াৰ পৰা ওলাওঁ। বহুত ঘূৰিলোঁ আজি, বহুত ভাল লাগিল, হৈ গ'ল এনেকুৱা এটা প্লেচত আহিছোঁ। মানে এতিয়া আমি যাওঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই বাই।